নমস্কাৰ, মই শান্তনু। ৰাজদ্বীপক প্ৰথম লোকেশ্যনত নমাই মই ওলাই আহিলোঁ ছেকেণ্ড লোকেশ্যনলৈ। আজি মোৰ ৰিচিপশ্যনৰ কাম। বিয়া ঘৰ পাই গাড়ীৰ পৰা বেগটো লৈ ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত গৈ দেখোঁ কইনাৰ মেকআপ কৰি হ'লেই। এতিয়া হৰেন্দাহঁতে বেলেগক মেকআপ কৰি আছে। 16 বছৰীয়া প্ৰেম এনেই নহয় দেই ৰাইজ। দৰা কইনা বহাৰ লোকেশ্যন। আধুনিকতা ৰাইজ, আধুনিকতা। এয়া দৰা কইনাৰ ফাইনেল ৰিচিপশ্যন লুক। তাৰ মাজতে দৰা কইনাই চাকি জ্বলাই জুবিনদাক শ্ৰদ্ধাঞ্জলি জনায়। খোৱাত আছিল ছাগলী মাংস, মাছ আৰু কিবাকিবি। মোৰ লগত কামত আছিল আজি কমল আৰু পূৰ্বানৱ দা। কমলহঁতক কামত লগাই কেমেৰাটো লৈ মই ৰাজদ্বীপৰ ওচৰলৈ ওলাই আহিলোঁ। আহি গাঁৱৰ বিয়াখনত এপাক সোমালোঁ। গাঁৱৰ ল'ৰাখিনিয়ে ৰিচিপশ্যনটো ধুনীয়াকৈ চলাইছে। দেখি ভাল লাগি গ'ল। ৰাজদ্বীপক লৈ ঘূৰি আহোঁতে আন্ধাৰেই হ'ল। আহোঁতে ৰিফ্ৰেছমেণ্টৰ বাবে ডায়েট কোক কিনি আনিছিলোঁ। খাবলৈ নহয় দেই ৰাইজ, দেখাবলৈহে। লগতে কেমেৰাকেইটাকো অলপ ৰেষ্ট দিলোঁ। দৰা কইনাক ৰাতি বাহিৰত কেইখনমান ফটো মাৰি দিয়াৰ পাছত আমিও বস্তু সামৰাত লাগি গ'লোঁ। বেছি হাঁহিলে যে বেয়া সেইটো 1 ছেকেণ্ডৰ পাছতে গম পালোঁ। চব বক্সটো বেয়াকৈ পেলালোঁ খোলোঁতে। বস্তু বাহিনী লৈ আমিও ওলাই আহিলোঁ। আহি পাই দেখিলোঁ গাঁৱৰ বিয়াখনৰ কইনা ওলাই যাব লৈছে। বস্তুবোৰ গাড়ীত উঠাই আমিও আহি দৰা ঘৰৰ পদূলি পালোহি। আহি পাই দেখোঁ দৰাৰ সখীয়েকে গাড়ীৰ পৰা নামি ঢোল বজাই বিহু কৰি আছে। দৰাৰ ঘৰৰ সন্মুখত ৰৈ কইনা ঘৰৰ মানুহে বিহু মৰা মজাই সুকীয়া। ঘৰলৈ উভতি আহোঁতে দেখা পালোঁ ব্লগত জুবিনদাৰ সকাম পাতিছিল আজি। মায়াবিনীয়ে আজি ভিডিঅ'টো সামৰিলোঁ। খবর